নমস্কাৰ জনাইছোঁ সকলোকে। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ ওচৰলৈ আহিছোঁ। আজি মই স্কিন পেইণ্টিঙৰ কাৰণে ৰং কালাৰ আৰু চেন্সিটাইজাৰ চনাকতৰ ভিডিঅ' লৈ আহিছোঁ। কেনেকৈ মিক্স কৰিব লাগে। মই এটা ঔষধৰ বটল লৈছোঁ, তাত 30 ml পানী লৈছোঁ আৰু চেন্সিটাইজাৰ পেকেট দুটা মই তাত মিক্স কৰিম। আপোনালোকৰ মাজলৈ মই স্কিন কেনেকৈ বনাই সেই ভিডিঅ' সোনকালে লৈ আহিম। আপোনালোকে চাব। এয়া মই পানীত মিক্স কৰিছোঁ, 2 পেকেট এপেকেট মিক্স কৰি আছোঁ। এতিয়া বৰ্তমান আপোনালোকে মিক্স কৰি ল'ব। এনেকৈ স্কিন কেনেকৈ বনাই তাৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিম অতি সোনকালে। আপোনালোকে চাই ভাল পাব আৰু এনে মিক্স কৰাৰ পাছত গুলি দিব যাতে সম্পূৰ্ণ মিক্স হৈ যায়। আৰু পেকেট দুটা তাক খোলা আগতে মই অলপ ভাঙি লৈছিলোঁ পেকেটৰ ওপৰতে, কিবা হাতুৰি বা এনেকৈ দা বা কটাৰী অকণমান গুৰি কৰি লৈছোঁ পেকেটৰ ওপৰতে। এয়া মই এতিয়া আন্ধাৰ ঠাইত থৈ দিম। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ